বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পাপৰি কলিতাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈছিলোঁ গড়মূৰলৈ, আমাৰ নবৌহঁতৰ ঘৰলৈ। মানে নবৌৰ শাহুমাক মানে আমাৰ বৰমা, কাৰণ ঢুকুৱা আপোনালোকে গম পাইছিলেই। আমি আচলতে খবৰ এটা ল'বলৈও যাব পৰা নাছিলোঁ। সেইবাবে আজি 11 দিনৰ দিনাখনেই আমি যাবলৈ ওলালোঁ। সেয়া আমি তেওঁলোকলৈ অলপ কিবা কিবি কিনি লৈছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। যাব আচলতে কেতিয়াবাই লাগিছিলে, কাৰণ তেওঁলোকৰ গম পায়েই কামৰ ছুটি নাছিলে আৰু তাতে আমি অকলে যাব নোৱাৰোঁ। সেইবাবে এয়া আমি সকামৰ ঘৰ পালোঁগৈ। আজি তেওঁ ছুটি লৈ পেলাই চাইছে। আৰু পাৰিলে লাইক কমেণ্ট কৰিব। নবৌৰ লগত কল, প্ৰসাদ আৰু আপেল তেনেকৈ দিছিলে। আমি খাই আকৌ আহিলোঁ আমাৰ জেঠাইৰ ঘৰলৈ। মাৰ কাৰণ বায়েকৰ ঘৰ, এয়া জেঠু আমাৰ। তাৰপৰা জেঠাইৰ ঘৰ কাষতে আছিলে, জেঠাইৰ ছোৱালী বা ঘৰলৈ গ'লোঁ। সেয়া আমি তাত আমাক এয়া জেঠু আৰু নবৌ। এয়া ঘৰলৈ জেঠুৱে ৰঙালাও এটা দিলে। আহি পেলাই আমি চেভেন এটা কিনিবলৈ আমি বিশালত সোমালোঁ। এয়া বিশালৰ পৰা আনিলোঁ।